নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল কোমোৰা খেতি কেনেকৈ কৰা হয়, কম খৰচত অধিক উৎপাদন কেনেকৈ কৰিব পাৰি আৰু সেইটো বিষয়ত আলোচনা কৰা হ'ব। আৰু এইটো চেনেলত যদি আপোনালোকে নতুন তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, লগতে এটা লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া মূল কথালৈ আহোঁ। চাল কোমোৰা, জালি কোমোৰা, কোমোৰা বিভিন্ন ঠাইত বিভিন্ন নামেৰে ইয়াক মতা হয়। তো অসমত বা ভাৰতবৰ্ষত এটি জনপ্ৰিয় চব্জি হিচাপে পৰিচিত চাল কোমোৰা। ঠিক আছে, তো চাল কোমোৰাত বিভিন্ন ধৰণৰ ভিটামিন থাকে, ভিটামিন, মিনাৰেল, শৰ্কৰা, ফাইবাৰ। সেইকাৰণে চাল কোমোৰা উপকাৰিতা বহুত বেছি। তো এতিয়া এই যে আপোনালোকে ভিডিঅ' চাব পাৰিছে যে এই চাল কোমোৰা খেতিটো যে কৰিছোঁ, ইয়াত আমি কেনেকুৱা সাৰ প্ৰয়োগ কৰিছোঁ, কি কৰিছোঁ, কি ঔষধ দিছোঁ, সেইখিনি কথা এতিয়া আলোচনা কৰিম। তো প্ৰথম অৱস্থাত সিহঁতক পুলি কৰা হৈছিলে, পুলিৰ পৰা লৈ পিনে উঠাই পিনে ইয়াত ৰোপণ কৰা হৈছিলে। ৰোপণ কৰা হোৱাত যেতিয়া ৰোপণ কৰিছিলোঁ তেতিয়া আমাৰ পচন সাৰ যিবিলাক আছে, পুৰণি এবছৰ পৰি থকা গোবৰ সাৰটো আমি দিছোঁ। তাৰপিছত দি পিনে আমি পানী দৈনিক দিয়াৰ পিছত মোটামুটি ধৰক আপোনাৰ 25-26 দিন যেতিয়া গৈছে তেতিয়া আমি তাত ইউৰিয়া আৰু DAP অকণমান মিহলাই পিনে আমি ছাইড দি দিছিলোঁ। দিয়াৰ পিছত আজি এই পৰ্যায়লৈ আহিছে। চাওক কিমান ফুল ধৰিছে, ফলো আহিছে, প্ৰচুৰ ফুল আহিছে। তো ফাৰ্ষ্ট টাইম আহিছে, এতিয়া হৈ আছে ফুলখিনি আপোনালোকে চাবই পাৰিছে, বহুত আহিছে, গাঁঠি আহিছে। তো এতিয়া কথা হ'ল এইখিনি যে জিকা নহয়, এইটো পানী কোমোৰা যে খেতি কৰা হৈছে, ইয়াত আমি কি ধৰণৰ ঔষধ স্প্ৰে কৰিছোঁ। তো ইমান কষ্ট হোৱা নাই, খালি কষ্ট হোৱালৈকে ক'ব পাৰি যে আমি যিটো চাং দিছোঁ আৰু আমাৰ ঘৰুৱা লিংগত জাংলি বুলি কয়, সেইটো দিয়াত অকণ কষ্ট হৈছে। বাকী আমি হেৰি কৰিছোঁ, এমাহত এবাৰ অৱতীৰ্ণখিনি যিটো গছৰ গুৰিত যিবিলাক আছিলে ঘাঁহ বন, সেইবিলাক আমি ওলাই পেলাই দিছোঁ। পেলাই দিয়াৰ পিছত পানী মেটেকা যে আছে, এই পানী মেটেকা ছাইডত আমি দি দিছিলোঁ। আপোনালোকে পানী মেটেকা ছাইডত দি দিব, সেইটো আপোনাৰ গছৰ যিটো গুৰি আছে সেইটো ঠাণ্ডা ৰাখে, লগতে আৰু সেইটো যেতিয়া পানী পৰিব, পানী পৰাৰ লগত সি পচি যায়, এই লগতে সাৰৰ কাম কৰে। তো এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যে গছজোপা কেনেকুৱা হৈছে আৰু ফল কেনেকুৱা ধৰিছে। তো এইটো যিটো খেতি কৰিছোঁ ইমান কষ্টকৰ নহয়, ইজি ষ্টেপত কৰিছোঁ, ইমান কষ্টও নহয়। আপুনি সদায় খালি এবাৰ চালে হ'ল। আৰু পোক পতংগ যদি আক্ৰমণ কৰিছে তেতিয়াহ'লে কোনটো মেডিচিন ইউজ কৰিছোঁ। ইয়াত ফাৰ্ষ্টত আমি এবাৰ ইউজ কৰিছোঁ মেডিচিন, স্প্ৰে কৰিছোঁ পোক পতংগৰ কাৰণে। এইটো আমি ফাৰ্ষ্টত কেনন ইউজ কৰিছোঁ, পাতলকৈ দিছোঁ। কেনন দিয়াৰ পিছত এনেকুৱা হৈছে, তাৰপিছত আৰু ঔষধ প্ৰয়োগ কৰা নাই, এনে চাইছোঁ। আৰু ইমান পোক পতংগ উপদ্ৰৱ এতিয়ালৈকে দেখা নাই। তো ইয়াত কেইটামান গাছ আছে আৰু ইফালে ছাইডত আপোনালোকক দেখাম, তাত বহুত আছে মোটামুটি। আৰু আপোনালোকে কি কৰিব, যেতিয়া কোমোৰা গাছটো অকণমান ডাঙৰ হ'ব, ডাঙৰ হোৱাত যেতিয়া আপোনালোকৰ ঠাল ঠেঙুলি ওলাব ধৰিব, তেতিয়া আপোনালোকে কি কৰিব, ঠাল ঠেঙুলিখিনি আগখিনি অকণমানকৈ কাটি দিব। কি হয়, আগখিনি যেতিয়া আপোনালোকে কাটি দিব তেতিয়া সেই আগৰ ছাইডত আপোনালোকৰ কি হয়, নতুনকৈ আৰু আগ ওলায়। ঠিক আছে, আগ ওলাই পিনি বহুত ঠাল ঠেঙুলি ওলাই যায়। তাৰপিছত প্ৰচুৰ পৰিমাণৰ আপোনালোকে জালি কোমোৰা বা চাল কোমোৰা বা কোমোৰা দেখিবলৈ পোৱা যায়। আৰু যদি আপোনালোকৰ তাত যদি মাছি কম থাকে তেতিয়াহ'লে
আপোনাৰ ফলন অকণমান কম হ'ব, তেতিয়াহ'লে আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ মতা ফুল আছে সেই ফুলখিনি লৈ পিনে মাইকী যিটো ফুল আছে তাত আপোনালোকে ৰেণুটো যিটো আছে তাত মানে ঘৰ্ষণ কৰি দিব, লগাই দিব। এই ভিডিঅ'টো চাইছে, এইটো হ'ল গুচি গ'ল, এইটো আছে, এইটো মতা ফুল, আৰু এইফালে যিটো ফল লগা থাকিব সেইটো হ'ব মাইকী ফুল। তো এই মতা ফুলটো লৈ পিনে মাইকী ফুলৰ যিটো ৰেণুখিনি লৈ পিনে আপোনালোকে কৃত্ৰিমভাৱে